এভৰিৱান, স্বাগতম জনাইছোঁ মোৰ অন্য এটি ভিডিঅ'লৈ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে, কুশলে আছে। এতিয়া সময় প্ৰায় 1:30 বাজিছে আৰু আজি মই মোৰ ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ মোৰ মাৰ ঘৰৰ পৰা। আজি বিশেষ এভাগ নাম আমাৰ ঘৰত আয়োজন কৰা হৈছে। সেই নামৰ আয়োজনৰ বাবে আমি আজি আহিলোঁ মাৰ ঘৰত। তেতিয়াহ'লে আজি আমাৰ ঘৰলৈ কোন কোন আহিছে, নামত কি খুৱাইছে, সকলো আমি চাওঁ বলক। লেটছ ষ্টাৰ্ট। Hey Dosto, welcome back to my second channel, Dimple's Vlog. Niki's vlog. Niki's বাই বাই মাতিম আহোঁতে যাওঁতে। সকলো সকাম শেষ হ'ল। তাৰ পাছত এতিয়া বাজিছে 7:50। আমি এতিয়া সকলোৱে ৰেষ্ট লৈ আছোঁ। ঘৰত বহুত আলহী আছে, মামী আছে, আমাৰ মাহী আছে, মাহীৰ ছোৱালী আছে, জেঠাই আছে, পেহী আছে, জোৱাই আছে, ঢেৰ আলহী আছে। সকলো নিজৰ নিজৰ লেকচাৰত মানে ব্যস্ত হৈ আছে। আমি ছোৱালী সন্থাটো এটা লেকচাৰত ব্যস্ত হৈ আছোঁ। এয়া চবে ঢেল খাই খাই পৰি আছে, মোবাইল পিটি কৰি আছে। ঠিক আছে, চাই থাকক, তেতিয়াহ'লে গম পাব অলপ দেৰিৰ পাছত কি হ'ব গৈ আছে। এতিয়া আমি বনাম মাংস। এয়া আলু, এয়া পিঁয়াজ, এয়া নহৰু, আদা আৰু জলকীয়া, পিঁয়াজৰ মিক্সাৰ।
মাংস গৈ আছো মাংসত গৈ আছো এয়া মাংস পিঁয়াজটো ফ্ৰাই কৰি ল'ম। পিঁয়াজটো অলপ ভাজি থাকিব কালাৰটো চেঞ্জ নোহোৱালৈকে। ভোজৰ ভাজি বনাব দিছে মোক, ইমান বেয়া মানুহবিলাক। আদা নহৰু আৰু পিঁয়াজ জলকীয়া পেষ্ট ক'ৰ পৰা আহে যে এইবিলাক ডেঞ্জাৰাছ ডাষ্টবিনবিলাক এইটো কি মছলা ময়ো গম পোৱা নাই এইটো বোলে ধনিয়া পাউডাৰ এইটো ধনিয়া পাউডাৰ দিম এইটো জিৰা পাউডাৰ কিন্তু ৰেচিপিটো ট্ৰাই কৰি চাবই দেই আমি এটা চব এড কৰিম পুদিনা চিকেন বনাইছো পুদু চিকেন বনাইছো তুমি বেছি কথা কৈছা আমাৰ ভিডিঅ' বনাইছো এতিয়া আৰু অলপ 10 টাইমছ মান 10 মিনিট মানে 10 মিনিট মান সিজাৰ পাছত আমি ইয়াতে মছলা এড কৰি দিম মছলা এতিয়া আমি দিব আছে মোবাইলতে কেটলা দি থাপ কৰি ল'ব লাগে হে ৰবা চাওঁ এতিয়া দিম ধনিয়া নিকি কৈছে খৰ খৰকে দিবা বোলে তেতিয়া গোটেই পেকেটটো দি দিয়ে আদা আছে পাপাই দি দিয়ে ধনিয়া নিজৰ জোখ অনুযায়ী দিব মই নিজৰ জোখ অনুযায়ী নিমখ দিছোঁ বিলাহী পেষ্ট বিলাহী পেষ্টটো এতিয়া নিদিওঁ দেৰিকৈ দিম মই দি দিওঁ দিয়ে থৈ যাওঁ বাকী দি দিওঁ যেতিয়া খাই বনাই মানে খাব যাম তেতিয়া দিব দেই ঘৰত বিলাহী পেষ্ট দি দিওঁ Siapa lagi masuk? Siapa lagi? Mantap tuh guys. Oke, ada aja. Ya, sini takut. Belum, ini ada di bawah. মৰ্ণিং এভৰিৱান কালি নাম পাতিলে সকলোৱে ৰাতি খোৱা বোৱা কৰি তাৰপিছত আৰু ভিডিঅ' কৰিব মন নগ'ল সকলোৱে ভিডিঅ' কৰি থাকিলে ভাল নাপায় যে আৰু বিশেষকৈ মোৰ বাবে বেছি অলপ অসুবিধা হৈছে বিশেষকৈ মই নতুন যে মানুহৰ আগত লৈ ফুৰিবলৈ খুব লাজ লাগে এতিয়া পিছদিনা ৰাতিপুৱা প্ৰায় এতিয়া 4:54 হৈছে কোনো উঠা নাই মোৰ বাহিৰে অকল ময়ে উঠিছোঁ আৰু ঘূৰি ফুৰিছোঁ পালৰ পৰা তেতিয়াহ'লে আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ যদি ভাল পালে তেন্তে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ